खुलुमबाय स्टुडियाव दं आं उदांस्रि मोसाहारि फैगौ 11 मेयाव हरिसिंगा गेजेरारि जौसिन फरायसालिनि बारग' फरायसाफोरनि लोगो हमलायनाय हाबाफारि जानो थांगासिनो दं। भारत उदांस्रि जानायनि सिगाङावनो 1931 मायथाइयाव गायसनजानाय 93 बोसोर जानाय गंसे गोजाम फरायसालि जाय फरायसालिनिफ्राय गोबां गेदेमा सुबुंफोरा जोनोम जालांबाय जेरै बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा सोरबाया आईएफएस प्रिन्सिपाल प्रफेसर लेक्सारार डक्टर इन्जिनियार फोरोंगिरि समाज सिबियारि आरो गोबां गुबुन गुबुन बिथिंनि जाफुंसार सुबुं जाबाय। उदालगुरि जिल्लानि सिङाव थानाय हरिसिंगा ओनसोलनि हरिसिंगा गेजेरारि जौसिन फरायसालिनिफ्राय सोलोंथाइ लानानै बारग'लांनाय फरायसा फरायसुलि गेदेमा बिथांमोना 2024 मायथाइनि फैगौ मे दाननि 11 अक्ट'आव गाव गावनि जाफुंसारनाय जिउनि खामायनाय रांजोंनो एसे बयबो दान होलायनानै बे लोगो हमलायनाय हाबाफारिखौ खुंफुंनो साखाफारा जादों। बे लोगो हमलायनाय हाबाफारिनि गेजेरजों बारग' फरायसाफोरा गाव गावनि दान होनाय रांजों मोनसे ट्रास्ट दानानै सुबुं समाजनि मोजां खामानि मावनायनि थांखि दं होननानै फोरमायो बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी बिथाङा। 11 तारिखৰ যি অধিৱেশন হ'ব তাত প্ৰাক্তন ছাত্ৰসকলৰ যি গোট সেই গোটে এটা ট্ৰাষ্ট খোলা এটা সিদ্ধান্ত লৈছোঁ আৰু এই ট্ৰাষ্টৰ জৰিয়তে আমি বিশেষকৈ আমাৰ যিখন বিদ্যালয় আমি পঢ়িছিলোঁ সেইখন বিদ্যালয়ৰ সৰু সুৰা যিখিনি অভাৱ যিখিনি সমস্যা সেইখিনি সমাধান কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি কাম কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। লগতে এই ট্ৰাষ্টৰ জৰিয়তে আমি আমাৰ দুখীয়া পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়িব তেওঁলোকক আমি কিছু সহায় কৰিব পৰা নাই এই বিষয়টো চিন্তা চৰ্চা কৰি ট্ৰাষ্টটো আমি আৰম্ভ কৰিম। लोगोसे बे हाबाफारियाव गासैबो बारग' फरायसाफोरखौ बाहागो लानानै लोगो हमलायना गोजोनग्लायनाय थासारि लाबोनो खावलायदों। সাংবাদিক বন্ধুসকল আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ। আজি ইয়াত উপস্থিত আছে বিশেষকৈ এইখন বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষা মহোদয় প্ৰাক্তন অধ্যক্ষা লগতে প্ৰাক্তন ছাত্ৰ আমাৰ আলমনাই এছ'চিয়েশ্যনৰ এজন এক্টিভ সদস্য হিচাপে কাম কৰি থকা লোকবাহাদুৰ ছেত্ৰী ছাৰ আৰু ইয়াত উপস্থিত আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আজি বিশেষকৈ আপোনালোকৰ জৰিয়তে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আৰু আহ্বান কৰিব বিচাৰিছোঁ যে অহা 11 তাৰিখ মে' মাহৰ আমাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইয়াত আমি যিমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি বিভিন্ন ঠাইত আছোঁ বিভিন্ন পদবীত আছোঁ আৰু হয়তো বহুতেই অৱসৰপ্ৰাপ্ত নিজৰ নিজৰ জেগাত আছে তেখেতসকলক আহ্বান কৰিব বিচাৰিছোঁ যে উক্ত দিনা আপোনালোকে সকলোৱে আহক। আমি অন্তত প্ৰথমবাৰৰ কাৰণে পুৰণি যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছোঁ হয়তো বহুতেই বৃদ্ধ হৈছে বহুতেই যুৱক আছে আমি এটাই একেলগে একত্ৰিত হৈ অন্তত এইখন বিদ্যালয়ৰ পুৰণি কথাবোৰ আমি সোঁৱৰণ কৰিম আমাৰ পুৰণি শিক্ষাগুৰুসকলৰ কথা সোঁৱৰণ কৰিম আৰু ইয়াৰ জৰিয়তে আমি নতুনৰ কাৰণে চিন্তা চৰ্চা কৰি কাৰ্যপন্থা আমি ল'ব পাৰিম। বিশেষকৈ আমি অহা 11 তাৰিখৰ যি অধিৱেশন হ'ব তাত প্ৰাক্তন ছাত্ৰসকলৰ যি গোট সেই গোটে এটা ট্ৰাষ্ট খোলা এটা সিদ্ধান্ত লৈছোঁ আৰু এই ট্ৰাষ্টৰ জৰিয়তে আমি বিশেষকৈ আমাৰ যিখন বিদ্যালয় আমি পঢ়িছিলোঁ সেইখন বিদ্যালয়ৰ সৰু সুৰা যিখিনি অভাৱ যিখিনি সমস্যা সেইখিনি সমাধান কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি কাম কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। লগতে এই ট্ৰাষ্টৰ জৰিয়তে আমি আমাৰ দুখীয়া পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়িব তেওঁলোকক আমি কিছু সহায় কৰিব পৰা নাই এই বিষয়টো চিন্তা চৰ্চা কৰি ট্ৰাষ্টটো আমি আৰম্ভ কৰিম। সেইকাৰণে প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক এই ট্ৰাষ্টৰ সদস্য হিচাপে কাম কৰিবৰ কাৰণে আৰু মুক্ত হস্তে এই ট্ৰাষ্টৰ প্ৰতি আৰ্থিক সাহায্য দান কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাহিৰে বেলেগৰ পৰা কাৰো পৰা পুঁজি আমি বিচৰা নাই আৰু নিবিচাৰোঁ কিন্তু আমি যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছোঁ আমি যোনে যিমান পাৰে এই পইচা দুপইচা যি আছে আটাইৰে সহযোগ আমি বিচাৰিছোঁ আৰু সেইকাৰণে অহা 11 তাৰিখে আমাৰ এই অধিৱেশনত যাতে আমাৰ কোনো প্ৰাক্তন ছাত্ৰ ছাত্ৰী যেন এবচেণ্ট নথকাকৈ আহে আৰু আন্তৰিকতাৰে যে সহযোগ কৰে
আৰু এই কাৰ্য সাফল্যমণ্ডিত কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমাৰ বৰ্তমান কাৰ্যত শিক্ষাগুৰুসকলতো থাকিবই, তেখেতসকলৰ পৰা আমি সহযোগ বিচাৰিছোঁ। কাৰণ আমি যি কৰিম এই বিদ্যালয়ৰ কাৰণে কৰিম। আমাক যে বনাইছে এই বিদ্যালয়খনে বনাইছে, আমি যি বৰ্তমান সমাজৰ কাৰণে কাম কৰিব পৰা অৱস্থা কৰিছোঁ সেইটো এই বিদ্যালয়ৰ পৰা আমি হৈছোঁ। সেইকাৰণে এই বিদ্যালয়ৰ প্ৰতি আমাৰ কৃতজ্ঞতা স্বীকাৰ কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মোৰ আহ্বান যে আপোনালোকে সকলোৱে সহযোগ কৰক আৰু উক্ত দিনা এজনো যাতে এবচেণ্ট নোহোৱাকৈ থাকে। আপোনালোকে য'তেই থাকক উক্ত দিনা যাতে আহে তাৰ কাৰণে আহ্বান জনাইছোঁ। गासैखौबो साबायखर बावो। दा जोंहा फैबाय थानाय 11 मे खालारावहाय जोंनि हरिसिंगा गेजेर जौसिन फरायसालिनि बारग' फरायसा लोगो हमलायनाय बे मोनसे जुथुमा जागोन। बे सेथि जुथुमा बेवहाय गासै जोंनि बारग' फरायसा नोंथांमोनखौ आं खावलायहरो, नोंथांमोना जाहाथे गोसो गोरबो लानानै मोजां मिजिं लानानै बे हाबाफारियाव बाहागो लाफैयो। आंबो सासे बे फरायसालिनिनो बारग' फरायसा। आं 1998 मायथाइयाव बिनि फरायसालिनिफ्राय मेट्रिक आनजादखौ उथ्रिसार जानो हादोंमोन। जोंनि गोबां लोगोफोर दङ, जे आंनि बेचनिफ्रानो गोबां इन्जिनियार डक्टरबो जाना दङ। बिथांमोनखौ आं जोबोद साबायखर बावो आरो बिथांमोना दिल्लीयावबो दंहैयो, तेजपुरावबो मेडिकेलाव मावना दङ। बिथांमोनाबो आंनि खावलायनायाव फैगोन होननानै आं खोथा होदों बिथांमोना। आं रायज्लायगासिनो दङ। आरो बिनि बादैबो जायफ्रा गुबुन गुबुन जायगायाव साख्रि मावनानै दङ बा न'खर जानानै दङ बिथांमोनखौबो आं खावलायहरो जे नोंथांमोना फैनानै बे हाबाफारिखौ जाफुंसार खालामथों। बेखिनिखौनो आं खावलायनानै साबायखर बावबाय। गोजोन्थों। তৰফৰ পৰা আপোনালোকক সকলোকে আমাৰ এলুমিনি এছ'চিয়েশ্যন বা এলুমিনিৰ যিটো কনফাৰেঞ্চ আমি পাতিম বুলি অতদিনে ভাবি আছিলোঁ। আমাক চৰকাৰে কৈছিলে 22-23 চনতে আৰম্ভ হৈছিলে, বহুতে পাতিলে, কিন্তু আমাৰ অলপ পলম হ'ল। আমাৰ এলুমিনিবিলাক অকল হৰিচিঙা বা অকল অসম নহয়, গোটেই ভাৰতবৰ্ষতে বিয়পি আছে আমাৰ ল'ৰা ছোৱালীবিলাক। 1931 চনতে মিছনেৰীসকলে এই স্কুলখন স্থাপন কৰিছিলে। তাৰপিছত বহুত ল'ৰা ছোৱালী ওলাই গ'ল। ইয়াৰ পৰা ওলাই গৈ বিভিন্ন ক্ষেত্ৰত তেওঁলোক আছে। তো এতিয়া আমি আহ্বান কৰিম 11 তাৰিখৰ যিটো এলুমিনি এছ'চিয়েশ্যন বা মিটিংখন আমি আহ্বান কৰা হৈছে, তাতে যাতে য'তেই আছে আপোনালোক সকলোৱে যাতে আমাৰ স্কুলত আহে। আৰু আপোনালোকৰ মই যদিও এলুমিনি নহয়, বৰ্তমান অধ্যক্ষা হৈ আছোঁ, আপোনালোকক সকলোকে আহ্বান কৰিলোঁ যাতে সিদিনা আহি উপস্থিত হৈ আপোনালোকৰ অতীতৰ কথাবিলাক সোঁৱৰণ কৰে আৰু আপোনালোকে অলপ সজীৱ হৈ বাকী থকা জীৱনৰ সময়খিনি পাৰ কৰিব পাৰে। তো চৰকাৰৰ উদ্দেশ্য কি আছিল নাজানো। বিশেষকৈ এলুমিনি এছ'চিয়েশ্যন আমাক চবকে পাতিব দিছিলে, বিভিন্ন ঠাইত হৈ গৈছে, কিন্তু আমিও বহুত দিনৰ পৰা পাতিম বুলি বিভিন্ন অসুবিধাবিলাক আহি থকাৰ ফলত আমি কৰিব পৰা নাছিলোঁ। আৰু 11 তাৰিখটো আমি এতিয়া বৰ্তমান লৈছোঁ আৰু জোৰদাৰ কাম কৰা হৈছে। গতিকে আপোনালোক সকলোৱে আহক য'তে আছে। মই অধ্যক্ষা হৈ পেলাই আপোনালোকক এইখিনি আহ্বান কৰিলোঁ। যিহেতু এলুমিনি পাতিব, তাকেতো মই এইটো 1931তো এষ্টাব্লিছ হোৱা যিখন বিদ্যালয়, সেইখন প্ৰায় 93 বছৰ হৈ গ'ল আৰু 7 বছৰ বাকী আছে 100 বছৰ হ'বলৈ। গতিকে অতি পুৰণি বিদ্যালয়। মই বিশেষকৈ 1961ত ছাত্ৰ আছিলোঁ। তাৰপিছত এনেকৈ 1968ত মেট্ৰিক পৰীক্ষা দি পুনৰ বা 1972ত শিক্ষক হিচাপে জইন কৰিলোঁ। তাৰ পৰ্যায়ক্ৰমে পিছৰ পৰ্যায়ত অধ্যক্ষৰূপে মই ইয়াত ৰিটায়াৰ হ'লোঁ 2010ত। কিন্তু ইয়াৰ পিছত এতিয়া মই যে পৰম সৌভাগ্য যে প্ৰায় এতিয়া মোৰ 75 বছৰ বয়স হ'ল, কিন্তু আজি এলুমনাই হিচাপে যে ইয়াত উপস্থিত হ'ব পাৰিছোঁ, সেইটো মই নিজকে বহুত ধন্য দিছোঁ। আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ যে আজি সকলোবিলাক, বিশেষকৈ মোৰ প্ৰাক্তন ছাত্ৰ আছিলে এগৰাকী, আমাৰ যে বৰ্তমান চেয়াৰমেন, তেখেত MLA, তেখেতো মোৰ ষ্টুডেণ্ট আছিলে। তেখেতক পাই মই বেছি সন্তুষ্ট হৈছোঁ যে আজি এই অনুষ্ঠান, যিখন ফাৰ্ষ্ট কনভেনশ্যন অফ দ্য এলুমনাই এছ'চিয়েশ্যন অফ হৰিচিঙা হায়াৰ ছেকেণ্ডেৰী স্কুল, সেইখন নিশ্চয় ছাকচেছফুল হ'ব মই আশা কৰোঁ। আৰু ইয়াৰ বাবে মই এই বিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মই আজি এইখিনি কথাখিনি সময় দিলোঁ। মই गोजोनथाव खौरां, 100 राङावनो सोलायहोनो हागौ नोंथांनि लाइफस्टाइल।
रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै नोंथांमोननि थाखाय लाखि गिफ्ट कुपन एबा खाफाल आनजाद नायनाय लानानै फैदों। चिरां जिल्ला काजलगाव खाग्राबारि माइनाव जुबक संघआ सनाथि मायथाइ फालिथायजों लोब्बा लाखिनानै नोंथांमोननो गेदेर खाफाल आनजाद नायनाय लानानै फैदों आरो बे खाफाल आनजादानो 100 रांजों नोंथांनि लाइफ स्टाइलखौ सोलायहोनो हागौ। लोगोसे बे खाफाल आनजादाव नोंथांमोननि थाखाय बान्था महरै दं टाटा अल्ट्रा बास, महिन्द्र स्कर्पिय, महिन्द्र थार, एक्सेल 6 नेका, बेलेनो, स्विफ्ट डिजायर, टाटा पांच, वागनार, एल्ट' केटेन, सेलेरिय, इग्निक, एल्ट' केटेन, एक्सेलआइ, महिन्द्र ट्रेक्टर। अब्लालाय मानोथो गोबाव खालामबावनो? नोंथाङा अनलाइन आरो अफलाइननि गेजेरजों एबा 9678 954511 6900 79427 9394 649601 8822 322296 7002837 061 नाम्बाराव कन्टेक्ट खालामनानै कुपनखौ लाहरनो हागोन।